আজিকালি ল'ৰা ছোৱালী বিলাকৰ মেনাৰ্ছে নাই, একদমেই মেনাৰ্ছ নাই। তহঁতে কি নাজানা নেকি খানা খোৱাৰ আগত কি কৰিব লাগে? চিধা খানা খোৱা ষ্টাৰ্ট কৰি দিয়া। চৰি পাপা, চৰি মা, হা মই প্ৰে কৰিব পাহৰি গৈছো খোৱাৰ আগত। কোনে কৈছে খানা খোৱাৰ আগত প্ৰে কৰিব লাগে? কিয় খোৱাৰ আগত কি কৰিব লাগে নহ'লে? বাবা, খোৱাৰ আগতে প্ৰে কৰা ইম্পৰ্টেণ্ট নহয়। মোবাইল ওলোৱা, স্নেপচেট আৰু ইনষ্টাগ্ৰামত ষ্টৰি দিয়া যোনটো বস্তু খাই আছা। কি কৰি আছা? মোবাইলটো ওলোৱা। দুই দিন পিছত তাৰ 22 বছৰ হ'ব। ই এতিয়ালৈকে মাল ক্ৰাছ কৰা শিকা নাই। বাহ বেটা বাহ। পাপা, আপুনি ভুল বুজিছে। এইটো নহয়, মানে কথাটো হ'ল তোৰ বাপেৰে বুঢ়া হ'ব পাৰে বুজিছা, কিন্তু চকুৰ পাৱাৰ এতিয়াও ঠিক আছে। তই এইবিলাক কি ইমান ডাঙৰ ডাঙৰ গুটি চিপছ তই গুটি ফুকিবি নেকি? চালা বুলপ, মই শিকাই আছো কেনেকে মাল ক্ৰাছ কৰে। আৰে পাপা, আপুনি ভুল বুজি আছে। এইবিলাক একো মাল ভাং নহয়তো, বুট বাদাম হয়। মই চাফা কৰি আছো। এইটো দিন দেখাৰ আগত মই মৰি যোৱাই ভাল আছিল। চালা ভদ্ৰ ঘৰৰ ল'ৰাবিলাকৰ লগত ফুৰিলেতো ই অৱস্থা হ'ব। চালা স্কুলত যাবি, ফকটীয়া লগৰৰ লগত ফুৰিবি। তোৰ বয়সত মই মাল ফুকিছো, ড্ৰিংক কৰিছো, বৰবাদ হৈ গৈছিল। আৰু তই? আৰে পাপা চা ভাই, তোক মই কৈছো এতিয়াও টাইম আছে, তই বেয়া হ। ভদ্ৰ হৈ থাকি লাভ নাই বুজিছা না? নাম ৰাখ, বাপেৰে আছিল কলেজৰ বেক বেঞ্চাৰ। এনেকা ভদ্ৰ ল'ৰা মোক নালাগে। মানিছো দেই, ইহঁতৰ জেনেৰেশ্যনটো বহুত বৰবাদ জেনেৰেশ্যন আছিল। পাপা সরি। বা বেটা বা, এইটো দিন দেখার আগত মই মরি কিয় নেগলো? পাপা সরি পাপা। না না সরি কো, ফার্স্টত মার্ডার কর, তার পিছত তুই সরি কো। হ্যাঁ পাপা, আপনি ভুল বুঝিছে মানে। আর কি এইবিলাকৰ কাৰণে তো ওয়াইফাই, দামি ফোন লাগে, ল্যাপটপ লাগে। আবে এইবিলাকৰ কাৰণে কাক? আরে ভাই তো ওয়াইফাই দিছু, মোবাইল দিছু, তুই 3GB ভিডিও দেখি আছা ভাই। 720p দামি এইচডি ভিডিও দেখা না। এইচডি ভিডিও কিয় দেখিবি তুই? তোক আমি ইন্ডিপেন্ডেন্স দিছু। মোৰ বাপাৰে মোক ইন্ডিপেন্ডেন্স দিয়া নাছিল, তোক দিছু। বি প্ৰেক্টিকেল, বুজিছা না? প্ৰেক্টিকেল। পাপা প্ৰেক্টিকেল টু হোম। মোৰ গাৰ্লফ্ৰেণ্ডো আছে, কিন্তু অয়ো যাবা মোক অলপমান ভয় লাগে। অয়ো যাবি? কুকুৰৰ পোৱালি অয়ো যায়। আবে অয়ো কিয় যাবি তই? তোৰ বাপেৰৰ ঘৰ আছে। এইটো হ'ল তোৰ ইন্ডিপেন্ডেন্ট ঘৰ, তই ছোৱালী লৈ আহ। কোৱা পাপা, আজিয়ে লৈ আহিম। কোনে তোক ৰখাব? হা সালা গৰু অয়ো যায়। আৰু শুনিলো, কোৱা, তই এতিয়া ডাঙৰ হৈছা, তাৰমানে তই আৰু মই ভাই ভাই, বুজিছা না? জবি ভি মন কৰে ভাবি কো লেকে আনা ঘৰ মে, ঠিক না? আৰু শুন, তোৰ লগৰবোৰকে কবি ভেলেণ্টাইন ডে আহি আছে না, যদি কাবাক ৰুম লাগে মই মোৰ ঘৰত দিম, কিন্তু লগতে ময়ো দিম। What the fuck? আসলে বহুত ফালতু মানুহ আপুনি। Things come because they বাবা এক্সাম ভালকে দিবা, বেছি টেনশন ল'ব নালাগে। খুব বেছি কি হ'ব, বেগহে লাগিব। আমাৰ কিমান বেগ লাগিছিলে ন? এক্সাম দিবি না, এইটো লৈ যা। না এইটো কি বাবা? আরে বাবা, এইটো হ'ল চিটিং পেপাৰ। তুমি এইখন লৈ যোৱা, বিন্দাস লিখিবা, ঠিক আছে না? মোবাইল লৈ যোৱা, ল্যাপটপ লৈ যোৱা, একো কেছ নাই। লিখা, ভাল মাৰ্ক লৈ পাছ কৰা। বাবা শুনা, এইবিলাক মোক নালাগে, মই নিজে লিখিম, বুজিছা না? বুৰ্বক সালা, তোৰ বাপেৰে জীৱনত নিজে লিখা নাই, বেলেগৰ পৰা চাই চাই লিখিছে। তই নিজে লিখিবি। তোৰ বাপেৰৰ পাৱাৰ দেখাই আছো তোক। হা, তোৰ যে স্কুলৰ প্ৰিন্সিপাল আছে, সি এটা টাইমত মোৰ পৰা হোষ্টেলত কম দামত মাল কিনি খাইছিল। তাক এটা ফোন কৰি আছো। আরে সাধা বেপাৰী। হেল্ল' হেল্ল', ঐ ডেন্ডেড বেপাৰী, শুন, মোৰ ল'ৰা তোৰ স্কুলত গৈ আছে, পৰীক্ষা দিব। তাক ভাল এটা চুকা ষ্টুডেণ্টৰ লগত বহাই দে, ঠিক আছে না? তোৰ ল'ৰাক মই স্কুলত ইমান চান্স দিওঁ চিটিং কৰিবৰ কাৰণে, সি একোৱে নকৰে, উল্টা আৰু ফাৰ্ষ্ট বেঞ্চত বহে। বুজিছা? ভাই শুন না, সি মোক স্কুলত ইমান টাফ টাফ কুৱেশ্যন সুধে, জানা না? মই ক'ৰ পৰা আনচাৰ দিম? তইতো জানই মই অনলাইন পাছ কৰি সেই প্ৰিন্সিপাল হৈছো। মই নিজে লিখিম। এটা বাই তো মাঝে মাঝে ডাউটে হয়, এইটো তোৰ বাচ্চা না ফাৰ্ষ্ট বেঞ্চাৰ ভৱেশৰ বাচ্চা? এই যে তোৰ ৱাইফক যে লাইন মাৰিছিলে ভৱেশ, চালা ইয়াৰ কথাটো নকবি। ফাৰ্ষ্ট বেঞ্চাৰ হয়, তোক দেখিলে মোৰ টেমা চুটে। মোৰ চালা 30 পিছতো পৰিছিলি কেইদিনমান। নেৰে ৰাখিছো।
হেৰা মোৰ ফোনটো আপোনাৰ তাত আছে, এটা ফোন আহিছে চাবচোন। ভূপেশ সালা ডেন্ডেড পেপার প্রিন্সিপাল ঠিকই কৈছিল। কেবা সরি হেল্ল' মোৰ ল'ৰা গাত কোনে হাত দিছে? ৰক্ত তাতে থাক, মই গৈ আছো। মোৰ ল'ৰা গাত হাত দিয়ে? সরি ভাই সরি। गुंडा गैंग तो মোৰ ল'ৰা গাত হাত দিয়া ইমান সাহস তোৰ? पापा हम बुढ़ा क्या हो गया, जमाना कुछ ज्यादा ही जवान बन गया। हर बाप का एक बाप होता है, उसको हम सुगा डैडी बोलता है। What? भाग 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 भाग। Boys, let's go!